আজি কথা পাতিম ইণ্ডিয়াৰ এনেকুৱা এজন সাইলেন্ট হিৰো যি নিজৰ কাম মনে মনে কৰি থৈ যায় আৰু টিমকো জিকাই থৈ যায়। সো হয়, মই কথা পাতি আছো অজিংকা ৰাহানে। তো অজিংকা ৰাহানে ফাইনেলি ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ল'লে আৰু আজি অজিংকা ৰাহানেৰ বিষয়ে অলপ কথা পাতিম। তো অজিংকা ৰাহানে এনেকুৱা এজন প্লেয়াৰ, এনেকুৱা এজন কেপ্টেইন যি লাইমলাইট নিবিচাৰে, কিন্তু নিজৰ ডিউটি যেতিয়া যেতিয়া কৰিব লাগে তেতিয়া তেতিয়া কৰি থৈ যায়। আৰু অজিংকা ৰাহানেৰ আণ্ডাৰত টিম ইণ্ডিয়াই 6খন টেষ্ট মেচ অজিংকা ৰাহানে কেপ্টেইনচি কৰিছে আৰু আনডিফিটেড কেপ্টেইন। 6খনৰ ভিতৰত 4খন টেষ্ট অজিংকাছ মানে কেপ্টেইনচি ইণ্ডিয়া হেভ ওৱান আৰু 2খন টেষ্ট মেচ ড্ৰ কৰিছে। আৰু সৰু সৰু টিমৰ লগত নহয়, ইয়াৰে প্ৰায়ভাগ মেচ অষ্ট্ৰেলিয়াৰ লগত, নিউজিলেণ্ড আৰু এখন আফগানিস্তানৰ লগত। আৰু যদি মই কওঁ ক্ৰুচিয়েল, অজিংকা ৰাহানে যি বিজিটিত বিৰাট কোহলি আধাতে এৰি আহিবলগীয়া হৈছিল, সেই চিৰিজটো অজিংকা ৰাহানে কেনেকে কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট এটা নতুন 11ক সব য়ংষ্টাৰবিলাকক লৈ বিজিটি জিকিছিল। গতিকে সেইটো মানিব লাগিব। তো হেডছ অফ টু অজিংকা ৰাহানে। তাৰ লগতে অজিংকা ৰাহানেৰ ইংলেণ্ডতো শতক আছে। অজিংকা ৰাহানেৰ বিষয়ে অলপ কেৰিয়াৰ ষ্টেটিষ্টিক্সৰ যদি কথা কওঁ, অজিংকা ৰাহানেৰ কেৰিয়াৰ ষ্টেটছৰ বিষয়ে কথা কওঁ এতিয়া অলপ। অজিংকা ৰাহানেনো কেনেকুৱা ৰান কৰিছে। আৰু অজিংকা ৰাহানে যদি কথা কওঁ, আপোনালোকে যদি মনত পৰে যে অজিংকা ৰাহানে আৰু আমাৰ যি পূজাৰা আছিল, এই দুজন প্লেয়াৰ একেলগে টেষ্ট টিমৰ পৰা বাদ পৰিছিল। আৰু বাদ পৰাৰ পিছত আৰু এই মানে প্লেয়াৰ দুজনক মানে আৰু সেই কৰা নাছিলে, মানে আৰু কনচিডাৰ কৰা নাছিলে। আৰু অজিংকা ৰাহানে 38 ইয়াৰ্ছ। বাকী বেটিং ষ্টেটছ যদি মই কওঁ, 85খন টেষ্ট খেলিছে ইণ্ডিয়াৰ কাৰণে। তো 85 টেষ্ট ইজ নট এ জোক ফৰ টিম ইণ্ডিয়া, ফৰ এনি কাণ্ট্ৰি। 85খন যদি টেষ্ট মেচ খেলিছে, এখন টেষ্ট মেচ খেলাৰ কাৰণে নিজৰ দেশৰ কাৰণে ইটছ এ প্ৰাইড মুমেণ্ট। আৰু 85খন টেষ্টত 5077 ৰান কৰিছে অজিংকা ৰাহানে। হায়েষ্ট স্ক'ৰ হ'ল 188 নিউজিলেণ্ডৰ এগেইনষ্টত। এভাৰেজ হ'ল 38.46। আৰু যদি মই কওঁ 100 আছে 12টা, 50 আছে 26টা, 26টা 50। এইটো হ'ল অজিংকা ৰাহানেৰ টেষ্ট কেৰিয়াৰ ষ্টেটিষ্টিক্স। তো স্পেচিয়েলি টেষ্টে বেছিভাগ খেলিছে। আৰু যদি ODI মেটছৰ কথা কওঁ, ODI মেটছো ভালেখিনি খেলিছে। 90 ODI মেটছ খেলিছে। তাৰ লগত যদি মই কওঁ, ৰান কৰিছে 2962, অলমষ্ট 3000 ৰান, উইথ দ্য এভাৰেজ অফ 35.26। আৰু 100 হ'ল 3টা 100। T20 20খন খেলিছে। T20ৰ কথা কি ক'ম, 375 ৰান। আৰু IPL 212খন মেচ খেলিছে। তো IPLটো বহুত খেলিছে অজিংকা ৰাহানে, 5367 ৰান। বাকী মই ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ ওপৰত স্পেচিফিকেলি গুৰুত্ব দিছোঁ। তো অজিংকা ৰাহানেৰ কেপ্টেইনচিৰ আণ্ডাৰত আমি বহুকেইটা চিৰিজ জিকিছোঁ। আৰু কিন্তু অজিংকা ৰাহানে কেতিয়াও ক্ৰেডিট লোৱা নাই সেই চিৰিজবিলাক জিকাৰ কাৰণে। আৰু অজিংকা ৰাহানে মই প্ৰথমতে কৈছোঁ চাইলেণ্ট হিৰো হয়, আৰু আহি কিনে নিজৰ কাম কৰি চুপচাপ গুচি যায়, আৰু লাইমলাইট নিবিচাৰে। তেওঁ নিজৰ মানে কোনো ধৰণৰ মানে যে মোক ফ'কাছ কৰক বা মোৰ কথা চৰ্চাত থাকক, তো এনেকুৱা ধৰণৰ কথা কেতিয়াও তেওঁ নিবিচাৰে। আৰু সেইকাৰণে সেইটোৱে স্পেচিয়েলিটি আছিল অজিংকা ৰাহানেৰ, মানে হি লাইকছ টু ষ্টে চাইলেণ্ট, হি লাইকছ টু ষ্টে কাম, মানে চুপ থাকি ভাল পায়। আৰু যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, অজিংকা ৰাহানেক লাগে ইণ্ডিয়া টিমত, তেতিয়া ইণ্ডিয়া টিমৰ হৈ অজিংকা ৰাহানে পাৰফৰ্মেঞ্চ কৰিছে বা কেপ্টেইনচি লিড মানে ৰোল লৈছে। বাকী যদি মই কথা কওঁ, 2014 লৰ্ডছ টেষ্ট মেটছত, যোনখন টেষ্ট মেচ মানে ঈশান্ত শৰ্মাৰ যি বাউন্সাৰেৰে কোনো মানে ইংলেণ্ডৰ বেটাৰে মানে কোনো ধৰণৰ এনচাৰ নাছিল, সেইখন টেষ্টত মানে অজিংকা ৰাহানে কেপ্টেইনচি কৰিছিল। আৰু বাকী যদি মই কথা কওঁ, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ মই ক'লোৱে, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিটো কৰিছিল। 2021 চনৰ যি বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি আছিল তাতো কৰিছিলে। আৰু গাবাত যি ঘমন টুটা, যি গাবাত ইণ্ডিয়াই ব্ৰিজ কৰিছিল, জিকিছিল। তো এই যে পূজাৰাই যে একদম ডিফেন্স কৰি কিনে ইয়াত খাই চবফালে যে মাৰ খাইছিল, পণ্টে যে একদম চেছ কৰে যে 300 ৰান, তো সেইখন মেটছত
তো অজিংকা ৰাহানে কেপ্টেইনচি কৰিছিল গতিকে অজিংকা ৰাহানে যিমান কথা কওঁ সিমানে কম গতিকে এইখিনি আছিল অজিংকা ৰাহানেৰ বিষয়ে এতিয়া মই কথা কওঁ আৰু এটা নিউজ আহিছে যে ইংলেণ্ড টিমৰ টেষ্ট হেড কোচ হিচাপে ষ্টিফেন ফ্লেমিঙক নিযুক্তি কৰা হৈছে এপইণ্ট কৰা হৈছে আৰু ষ্টিফেন ফ্লেমিং আমি জানো যে CSKৰ হেড কোচ আছিল ইমান বছৰে আজি মোটামুটি 18 বছৰমান হ'ল নেকি তো ইমান বছৰে CSKৰ আছিল মানে ষ্টাৰ্ট হোৱাৰ পৰাই ছিজনটো 2008 চনৰ পৰাই কিন্তু ফাইনেলি ইংলেণ্ড টিমৰ টেষ্ট কেপ্টেইনচি দিলে হেড কোচৰ আৰু সোৱেপ কৰিছে চাগে এটা নিউজিলেণ্ডাৰ তাত গ'ল এটা নিউজিলেণ্ডাৰ ইয়াত গ'ল এটা এটা মানে নিউজ চৰ্চৰ পৰা আহিছে যে ব্ৰেণ্ডন মেকুলামে CSKৰ নতুন মানে সেই হ'ব কোচ হ'ব আৰু আপোনালোকে যদি জানে ব্ৰেণ্ডন মেকুলামে CSKৰ হৈয়ে খেলিছিল আৰু CSKৰ হৈ এটা বিস্ফোৰক কেনেকুৱা ধৰণৰ বেটিং কৰিছিল ওপেনিং উইথ ডুৱেইন স্মিথ ৱেষ্ট ইণ্ডিজৰ ডুৱেইন স্মিথৰ লগত যেতিয়া মানে পেয়াৰ কৰে মানে ব্ৰেণ্ডন মেকুলামে বেজে কেনেকুৱা ধৰণৰ ডেডলি ডুও আছিল তাৰ পিছত শেন ওৱাটছন আহিল তো ভয়ংকৰ আছিল CSK টিম তেতিয়া গতিকে এইটো এটা নিউজ তো এইখিনিয়ে আছিল নিউজ বেছি আৰু নিউজ সৰু সুৰা নিউজবিলাক নকওঁ কেনেকুৱা পালে জনাব ক্ৰিকেট আড্ডা আছামত যদি প্ৰথমবাৰ আহিছে ছাপোৰ্ট কৰক 111টা ছাবস্ক্ৰাইবাৰ মাত্ৰ গতিকে এনেকুৱা চেনেল ক'ত আছে অসমত য'ত ইমান ডিটেইল এনালাইচিছ কৰে ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰক ভিডিঅ'টো বন্ধু বৰ্গৰ লগত ক্ৰিকেট প্ৰেমী ৰাইজৰ লগত লাইক কৰিব দ্যাটছ ইট Audio Jungle.